এযোৰ নতুন ডিজাইনৰ কাপোৰ বনাই আছোঁ আৰু কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি পেলাই। ৰাতি বনাই আছোঁ দেই, আৰু অৰ্ডাৰ নহয়, নিজে বনাইছোঁ। কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰিব, যেনেকুৱা ডিজাইন লাগে তেনেকুৱা ডিজাইনত বনাই দিম। আৰু ৰাতি 12টা বজাৰ পিছত বনাব লৈছোঁ, যিহেতু দিনত অকণমান অসুবিধা হয় ছোৱালীৰ লগত। এয়া চাওক 12টা 5 হৈছে আৰু এতিয়া ৰাতি মই বনাই আছোঁ। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু বিহুৰ বতৰ এতিয়া, গতিকে কাৰোবাক গিফ্ট দিব পাৰিব। মোৰ ভিডিঅ'টো দিওঁতে বহুত বেছি দেৰি হৈ গ'ল, তথাপিতো এতিয়াও লাগিলে মই কাৰোবাক বনাই দিম। আৰু কাপোৰযোৰ মোৰ ষ্টকত আছে, লাগিলে অৰ্ডাৰ কৰিব পাৰিব দেই। এয়া তাৰপিছত এইফালে একদম কমপ্লিট বনাই থৈ দিছোঁ। ইয়াতে 3যোৰমান আছে আৰু এইবিলাক বনাই আছোঁ। এইবিলাক চাওক, পুৰা ৰাতি বহি আছোঁ। এইবিলাক আউটলাইনাৰ দি দিছোঁ, 3D আউটলাইনাৰ দি দিছোঁ। আৰু এইবিলাক কিনি আনি এনেকৈ কাটি লগাই দিছোঁ। এইবিলাক সকলোৱে জানে, ফ্লাৱাৰ